কেই টাকা লাগে পাতলা হ ক'ত যাব লাগে মই ক'ত জাগা মই মোক তুমি পাতলা কৰিছ ৰাজহুৱা মন্দিৰত তোৰ জাগা ক'ত এতে তোৰ জাগা ক'ত এতে মন্দিৰত মন্দিৰত সোমা ইয়া মই দেখি মন্দিৰৰ সময় চাচোন তই তোক চোৰৰ বাচ্চা কি কৰবা এ পাতলা হ না ক'ত যাব লাগে মাৰামাৰি হ'ব হে ক'ত যাব লাগে ফুটি দিব লাগব তোমাৰ ফাইট চোৰৰ বাচ্চা গৰম ফুটি এ পুৰা ফুটি কৰি আছে চোৰৰ বাচ্চা এক কিলো লাঠি ছিঙি যাব তোক লাগে নেকি তো 10 জন আনাবে 10 জন আনাবে হিলাব যদি পাৰা ভাল লেভেল কি তামোল হৈ উঠে যাও গাছ পুছাৰিব নৰা শালা কেই টাকা লাগে তোক 20 টাকা কি চুৰে কি দুটা তামোল দিছো তোক তামোল চুৰ কৰি আনছিলি না তই কেই গান্দা তামোল আনছিলি তই এ হন দুডাল তামোলত তোক 20 টাকা দিছো আৰু কেই টাকা লাগে তোক এ জন আংগে জন কেই টাকা লাগে তোক এ নকৰো যাও কাম লাগে কেই টাকা এ কম নকৰো নাংগে যাও পইচা নাংগে যাও এইবিলাক কথা নকবা তুমি ডাঙৰ যাও নিচকটো তো হাতটো আমাৰ মোক ঘৰবা দে নিচকত ৰ শক্তি কিন্তু মোৰো আছে অ এটাই কথা কৈছো তোমাক দাদাগিৰি কৰি কথা নকবা দে থৈ যাবা এতে মই 300 টকা হ'ব বাৰু চিঙি দিম মুণ্ডা চোৰৰ বাচ্চা চিঙি দিম বুলি কৈছো চিঙি দিম বুলি কৈছো শক্তি মোৰো আছে ব্ৰেইন ভাবিছো তো ভালকে চুপচাপ বহি থাক পাতলা শক্তি মোৰো আছে মুণ্ডা চিঙি যাব এই লোকেলিটি না খাবি মুণ্ডা চিঙি যাব এই মাল দামে দিম সৰ খালি কিয় একো নকৰো তোৰ সৰ তই দাদাগিৰি কৰি মছাৰো কিয় ক'ব লাগে নেকি মাৰ মোকো কিয় মাৰিম তো অ নামৰা কিয় মাৰিম হা পইচা কাম কৈছে তোৰ মাটি সারা সব কেই টাকা লাগে তোক বাৰে বাৰে সুধি আছো দুটা তামোলত কেই টাকা লাগে তোক 20 টাকাৰ ওপৰত 60 টাকা মাক সুধা মুতি দিম তোৰ মুখ বাদ ধলি আসামে ধরিম পাক্কা আছে আমি ধরিম স্যার কেইটা আছে হলে আকলাই মই আছো চোৰৰ বাচ্চা আসামে ধরিম এ কেইটা আছে হলে ওলে ওলি কইছু দাও তোক লাগে নেকি তা এই ওলে চোৰৰ বাচ্চা গরম করে নানবি মাক সুধা খাই ফেলাম টাকা নষ্ট করবা নাকি তে চোৰৰ বাচ্চা লাগে তো আৰু 10 টাকা তোর মোটর নিশা থাকে নি 10 টাকা পাই বহুত দিন মরমত রাখি আছো তো চোৰৰ বাচ্চা 50 টাকা লাগে এটা তামুলত চোৰৰ বাচ্চা